Hello viewers, আজি এটা নতুন ভিডিও লৈ মই মনশ্ৰী শৰ্মা বৰঠাকুৰ দুবাই মেট্ৰো দি এটা জায়গাত গৈ থাকোতে কিছুমান স্পেশাল ভিডিও আপোনালোকৰ কাৰণে ললো দুবাই মেট্ৰোখন ড্ৰাইভাৰ নোহোৱাকে কেনেকৈ চলে আৰু তাৰ নিয়ম নীতিবোৰ কি আৰু তাৰ লগতে কিছুমান ইম্পৰ্টেন্ট ইনফৰমেশন মই ভিডিওটোৰ থ্ৰুৱেদি দি যাম পুৰণা ভিডিওবোৰক অত্যন্ত মৰম দিয়া বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছো আৰু নিউ ভিউৱাৰ্ছখিনিৰ বাবে Shurooq ট্ৰেভেলাৰ্ছৰ পেজটো ফলো বা লাইক কৰি থৈ দিব যাতে নতুন নতুন ভিডিওৰ নটিফিকেশনবোৰ পাই থাকে আৰু ট্ৰেভেল ভিডিওৰ লগতে জীৱনৰ কিছুমান সৰু সৰু মুহূৰ্ত বেলেগ বেলেগ জেগাৰ পৰা দেখুৱাই যাম গতিকে ভিডিওটো হেকলৈকে চাব আৰু এটো হৈছে শেখ জায়েদ ৰোড দুবাইত চাকৰি বিচাৰি দুবাইত কাম বিচাৰি বহুত আমি মেইল বা মেছেজেস পাই থাকো যে ভিজিট ভিসা লাগে জব ভিসা লাগে একচুয়ালি নতুন জীবন যদি স্টার্ট কৰিব বিচাৰিছে দুবাই নিশ্চয় পাৰিব কিন্তু মই কম কোনো জেনুইন কোম্পানী এপয়েন্টমেন্ট লেটাৰ বা ওয়ার্ক ভিসা নোহোৱাকে আপোনালোক নাহিব কাৰণ ইয়াতে নিজে লৈ আহা ভিজিট ভিসা বা চাকৰি বিচাৰিবলৈ আহা ফ্ৰিল্যান্স ভিসা ইয়াতে লাখ লাখ মানুহ আহে আৰু ইয়াত বহুত দালালে বহুত বেছি পইচা লয় চাকৰিৰ নামত আপোনাক হয়তো ক'ব মই জব লগাই দিম কিন্তু 3-4 মাহত আপোনালোকে আগো উভতি যাব লগিয়া হয় গতিকে কিছুমান অনলাইন জব পোৰ্টেল আছে হেবোৰৰ থ্ৰুদি ট্ৰাই কৰিব নিশ্চয় আপোনালোকে পাই যাব আৰু একচুয়ালি এনেকে হাতত যদি আপোনালোকে এপয়েন্টমেন্ট লেটাৰখন লৈ আহে তেতিয়া অলপ ষ্ট্ৰাগলটো কম হয় আৰু এয়া মেট্ৰৰ ভিতৰত মই সোমালো এটা লিফট দি মই ট্ৰেইনলৈ গৈ আছো দুবাই মেট্ৰত সোমাই এনেকে ডাঙৰ ডাঙৰ বোৰ্ড দেখিব ফেয়াৰছ এণ্ড ফাইনছৰ মানে যোনখিনি ৰুল ৰেগুলেশনখিনি আছে নিয়ম নীতিখিনি হেখিনি মানি চলিবই লাগিব যেনেকে মেট্ৰৰ ভিতৰত খোৱা বোৱা বা পানী এলাউড নহয় অথবা আপুনি ফাইন ভৰিব লাগিব আৰু সাইডত আপোনাৰ এখন বোৰ্ড আছে কোনখন ট্ৰেইন কোনফালে যায় ৰেড লাইন গ্ৰীন লাইন এনেকে আছে আৰু মোৰ এখন মূৰৰ ওপৰত দেখিছে নেক্সট ট্ৰেইনখন 3 মিনিটত পাব এনেকে গুটে ইনফৰমেশন ইয়াত দিয়া থাকে আৰু এয়া ট্ৰেইনৰ ভিতৰত সোমাই এইফালে হৈছে আপোনাৰ অটোমেটিক ড্ৰাইভাৰলেছ ট্ৰেইন হয় কোনো ড্ৰাইভাৰ নোহোৱাকে এই ট্ৰেইনখন চলে আৰু এটা কোনাত গৈ ভিউ কাৰণে মই এটা ভিডিও ললো ইফালে আৰু এখন মেট্ৰো কোনবা এটা জায়গাত গৈ আছে আৰু মেট্ৰৰ ভিতৰ পৰাও এটা ভিউ আপোনালোকক মই দেখুৱালো কেনেকে দুবাই ট্ৰাফিক গৈ আছে নিয়ম নীতি মানি চলিবই লাগিব নহলে বহুত বেছি ফাইন ভৰিবলগিয়া হয় আৰু মেট্ৰোখনৰ ভিতৰত চাৰিওফালে এনেকে ওপৰফালে প্ৰায়োৰিটি সিটিং হক প্ৰেগনেন্ট ওমেন হক বা বৃদ্ধা বয়স্কৰ মানুহ ইটিং ড্ৰিংকিং নট এলাউড প্লাস আপোনাৰ নেক্সট ষ্টেচন আপুনি কোনটো আহিব তাৰ বৰ্ডো ইয়াত দেখুৱা আছে গুটেখিনি ইনফৰমেশন ভিতৰতে থাকে আৰু কিছুমান যেনেকে সেফটি মেজাৰ্স হক বা ইমাৰ্জেন্সি আপোনাৰ বাটনস থাকে যোনবোৰৰ মিসইউজ কৰিলে ট্ৰেইনৰ ভিতৰত আপোনালোকৰ ফাইন হ'ব পাৰে গতিকে গুটেখিনি ইয়াত দিয়া আছে যেনেকে ইমাৰ্জেন্সি বাটনটো যদি আপুনি মিসইউজ কৰে 2000 দিৰাম আপুনি ফাইন দিব লগিয়া হ'ব পাৰে মোৰ পিছফালে যিমান মানুহ দেখিছে হয়তো কোনোবা ব্যৱসায়ৰ পৰা উভতিছে হয়তো কোনোবা চাকৰিৰ পৰা উভতিছে দিনটোত 9 ঘণ্টাৰ পৰা 12 ঘণ্টাৰ পৰা 14 ঘণ্টালৈকে ডিউটি কৰি এই মানুহৰ মাজৰ ভিৰত আৰু মেট্ৰৰ ভিৰৰ তীব্ৰ হেঁচা ঠেলাত মা দেউতালে কেইটামান বেছি পইচা পঠিয়াম বুলি দিনটোৰ কষ্ট সঁচাই ইউএই হক বা অসমেই হক বা আমেৰিকাই হক কষ্টটো কৰিবই লাগিব আৰু এইটো হৈছে মিডল ক্লাস পৰিশ্ৰমী শ্ৰেণীৰ এটা ডেইলি লাইফ বৰ্তমান ইউএই হৈছে ওয়াৰ্ল্ডৰ সেকেন্ড হাৰ্ডেষ্ট ওয়াৰ্কিং নেশন হ'ব এটো সকলোৱে সমানে যে পৰিশ্ৰম কৰে এয়া দেখোন সাইডৰ ফালে কাম চলি আছে আৰু কৰ্মীসকলে সাইডৰ ফালে ব্যাৰিগেটস লগাই তেওঁলোকে কামত ব্যস্ত যাতে আহুতে আৰু যাওঁতে কাৰো ডিস্টার্ব নহয় আৰু সেফটি ইজ দা টপ প্ৰায়োৰিটি তাৰ মাজতে আৰু এটা কথা ক'বলৈ পাহৰিলোৱে যি সকল টুৰিষ্টে বাস বা মেট্ৰোত উঠি দুবাই ফুৰিম বুলি পৰিকল্পনা কৰি আহে তেওঁলোকৰ কাৰণে জনালো বাস বা মেট্ৰো সব সাইট সিংলৈকে ডাইৰেক্ট নাযায় হয়তো কোনোবা জায়গাত ট্যাক্সি লৈ বেছিকে টকা ভৰি বিপদত নপৰিব কাৰণ দুবাইখন হৈছে হিউজ বহুত ডাঙৰ এটা জায়গাৰ পৰা আনটো জায়গালৈ বহুত দূৰ সো নিজৰ টুৰ প্ল্যানটো সঠিকভাৱে কৰি আহিব যাতে সময় নষ্ট নহয়
আৰু কিবা যদি ডুবাই বিষয়ে জেনুইন ইনফৰমেশ্যন লাগে আমাক নিশ্চয় হোৱাটছআপত মেছেজ দিব আমি ৰিপ্লাই দিম কিন্তু মেছেজে দিব দেই আৰু আমাৰ হোৱাটছআপৰ নম্বৰটো শ্বেয়াৰ কৰিলোঁ থেংক ইউ